নমস্কাৰ বন্ধুসকল, মই আজি কেলেণ্ডাৰ পাৰ্ট 2 পঢ়াবলৈ আহিছোঁ। পাৰ্ট 1টো আপলোড কৰি দিছোঁ, যদি আপোনালোকে চোৱা নাই চাই ল'ব। এতিয়া আমি কেলেণ্ডাৰ পাৰ্ট 2 লৈ আহিছোঁ। মই কেইটামান প্ৰশ্ন লৈছোঁ আজি পাৰ্ট 2ত, আপোনালোকে নিশ্চয় দেখিছে। প্ৰশ্নটো হ'ল প্ৰথম, যদি 1993 চনৰ 1 জানুৱাৰী তাৰিখে শুক্ৰবাৰ হয়, তেন্তে 1999 চনৰ 1 জানুৱাৰী তাৰিখে কি বাৰ হ'ব? বন্ধুসকল, এতিয়া আমি এইটো খুব সহজ ট্ৰিক্সত উলিয়াই দিম এই প্ৰশ্নটো। আমি পাইছিলোঁ আগৰ চেপ্টাৰটোত, প্ৰথম পাৰ্টত পাইছিলোঁ, আমি সদায় চিম্পুল ইয়াৰ বুলি ধৰোঁ। 365 দিনৰ 365 ডেজক আমি ধৰিছিলোঁ চিম্পুল ইয়াৰ, আৰু ইয়াতে এক্সট্ৰা ডে পাইছিলোঁ, আমি এক্সট্ৰা ডে পাইছিলোঁ এদিন, হয়নে? এক্সট্ৰা ডে পাইছিলোঁ, আৰু লিপ ইয়াৰ, যিটো লিপ ইয়াৰ আছিলে তাত থাকে 366 ডেজ, তাত আমি এক্সট্ৰা ডেজ পাইছিলোঁ দুদিন। এতিয়া আমি খুব সহজে উলিয়াই দিম। এতিয়া ইয়াতে দিয়া আছে 1993 আৰু 1999, আৰু 1 জানুৱাৰী একেই দিয়া আছে, খালি 1 জানুৱাৰী তাৰিখে ইয়াত দিছে শুক্ৰবাৰ, ইয়াত 1 জানুৱাৰী তাৰিখে কি বাৰ হয় সেইটোহে উলিয়াব লাগে আমি। এতিয়া প্ৰথমে আমি 1993 পৰা 1994, 5, 96, 97, 98, 99, আমি যিহেতু এই বছৰটো দিয়া আছে, এই বছৰটো নধৰোঁ। এতিয়া আমি ইয়াৰ পৰা এই বছৰকেইটা কাউণ্ট কৰিব লাগিব, আৰু আমি ইয়াত চাব লাগিব প্ৰথমে লিপ ইয়াৰ বছৰ কোনটো। আমি ইয়াত লিপ ইয়াৰ বছৰ এটা পাইছোঁ, হয়নে? আমাৰ ইয়াত এইটো হৈছে চিম্পুল ইয়াৰ, ইয়াক কাৰণ 4 ইয়াৰ হৰণ কৰিলে আমি নাপাওঁ, সেইকাৰণে ইয়াক 1 ধৰিলোঁ। এইটো আমি চিম্পুল ইয়াৰ পাইছোঁ। এই 1996টো হ'ব আমাৰ কি লিপ ইয়াৰ বছৰ, হয়নে? এই লিপ ইয়াৰ বছৰত আমি কিমান পাম? এক্সট্ৰা দিন দুদিন। আৰু 1997টো হৈছে এটা চিম্পুল ইয়াৰ, আৰু এইটোৱে হৈছে এটা চিম্পুল ইয়াৰ। এই বছৰটো হৈছে 1999টো এটা হৈছে চিম্পুল ইয়াৰ, গতিকে ইয়াতো আমি এদিন ধৰিম। গতিকে এইটো নধৰোঁ, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে এই ইয়াৰটো নধৰোঁ আমি। গতিকে আমি এতিয়া টোটেল কৰি দিম, 1 2 3 4 5 6 7 ডেজ পালোঁ, হয়নে? আমি 7 ডেজ পালোঁ। যিহেতু এসপ্তাহত 7 দিন থাকে, আমি মানে যদি 7ক হৰণ কৰিলে 7 × 7 মানে 0 থাকিলে, আমাৰ এক্সট্ৰা দিন কিমান থাকিলে? 0। সেইকাৰণে আমি 0 থকাৰ কাৰণে এতিয়া কি কৰিলোঁ, আমাৰ যিহেতু 1 জানুৱাৰী তাৰিখে শুক্ৰবাৰ দিয়া আছে, হয়নে? 1 জানুৱাৰী তাৰিখে শুক্ৰবাৰ দিয়া আছে, আমি শুক্ৰবাৰ লগত আমি ফ্ৰাইডেৰ লগত 0 যোগ কৰি দিলে আমি কি পাম? ফ্ৰাইডে পাম, হয়নে? আৰু আমাৰ উত্তৰটো হ'ব ফ্ৰাইডে। গতিকে আমি খুব এনেকুৱা ধৰণে আমি প্ৰশ্নবোৰ ইজি ট্ৰিক্সত আমি উলিয়াব পাৰোঁ। গতিকে এইটোৱে হ'ব আমাৰ ফ্ৰাইডে। তেতিয়াহ'লে আমাৰ 1999 চনৰ 1 জানুৱাৰী তাৰিখে কি বাৰ হ'ব? শুক্ৰবাৰ হ'ব। বুজি পালে আপোনালোকে নিশ্চয়? বলকচোন আমি দ্বিতীয় প্ৰশ্নটি খুব সহজে উলিয়াই দিওঁ। যিহেতু 1994 চনৰ 11 মাৰ্চত শুক্ৰবাৰ দিছে, তেতিয়াহ'লে 2000 চনৰ 11 মাৰ্চত কি বাৰ হ'ব? এইটো আমি এতিয়া খুব সহজে উলিয়াই দিম। প্ৰথমে আমি 1994, 1995, 1996, 1997, 1998, 1999, 200 মানে 2000 চন। এতিয়া আমি ইয়াতে চাব লাগিব, প্ৰথম যিহেতু এই বছৰটো নলওঁ, আমি ইয়াতে লিপ ইয়াৰ বছৰকেইটা চাম আৰু চিম্পুল বছৰকেইটা চাম আমি। ইয়াতে আমাৰ 1995টো চিম্পুল ইয়াৰ, সেইকাৰণে আমি ইয়াতে এদিন ল'লোঁ। আৰু 1996টো যিহেতু আমি পাইছোঁ লিপ ইয়াৰ বছৰ, 4 হৰণ যাব ইয়াক, এইটোত দুদিন ল'ম এক্সট্ৰা দিন। 1997টো এক্সট্ৰা দিন এদিন হ'ব, এইটো চিম্পুল ইয়াৰ, এইটো এটা চিম্পুল ইয়াৰ এদিন ল'লোঁ, এইটো হৈছে এটা চিম্পুল ইয়াৰ এদিন ল'লোঁ। 2000 চনটো কি হৈছে? আমাৰ লিপ ইয়াৰ বছৰ, 4 হৰণ যায়, সেইকাৰণে ইয়াক দুদিন ল'লোঁ। এতিয়া গোটেইকেইটা কাউণ্ট কৰি দিম, 1 2 3 4 5 6 7 8 ডেজ হ'ল আমাৰ। 8 ডেজ পালোঁ আমি, 8 ডেজক আমি 7 এতিয়া ডিভাইড কৰি দিব লাগে। 8ক আমি 7 ডিভাইড কৰি দিলোঁ, এবাৰ গ'ল 7, ইয়াতে এই মানে 1 থাকিলে বাকী, এইটোৱে হৈছে আমাৰ এক্সট্ৰা ডে। এক্সট্ৰা দিন আমাৰ এদিন থাকি গ'ল। এতিয়া এই যিটো এদিন থাকি গ'ল, সেই দিনটো আমাৰ শুক্ৰবাৰ আছে, এই শুক্ৰবাৰ লগত ফ্ৰাইডেৰ লগত আমি 1 দি দিলোঁ, মানে ফ্ৰাইডে পিছত কি হ'ব? ফ্ৰাইডে পিছৰ দিনটো কি হয়? ছেটাৰডে হয়। গতিকে এই এনচাৰ হ'ব ছেটাৰডে, আমাৰ উত্তৰটো হ'ব ছেটাৰডে। এতিয়া আমাৰ তৃতীয় প্ৰশ্নটো দিছে, 2001 চনৰ 10 জুন তাৰিখে সোমবাৰ হ'লে 1997 চনৰ 10 জুন তাৰিখে কি বাৰ হ'ব? এতিয়া আমি এইটো পিছৰ পৰা আহিছে, হয়নে? এইটো পিছৰ পৰা পিছলৈ গৈছে, এইটো 2001 চনৰ পৰা 97 চন, এইটো
পিছলৈ গৈছে এতিয়া আমি এই প্ৰশ্নটো কেনেকৈ কৰিম ঠিক একেই মাত্ৰ ইয়াতে যিটো বাৰ দিছে সেই বাৰটোৰ পৰা পিছলৈ আহিব লাগে আমি ইটো প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নত 93 চনৰ পৰা 99 চন যিহেতু আগলৈ গৈছে গতিকে ইয়াত আমি যিটো বাৰ দিয়া আছে ইয়াৰ পৰা আগলৈ গৈছোঁ আৰু এতিয়া এই প্ৰশ্নটোত দিয়া আছে আমাৰ 2001 চনৰ পৰা 1997 চন গতিকে এইটো পিছলৈ আহিব লাগিব এতিয়া এই প্ৰশ্নটো আমি কেনেকৈ কৰিম এতিয়া আগৰ দৰে কৰিম একেই চিন্তা কৰিবলৈ একো কথা নাই যেহেতু 2001 চন দিয়া আছে আমি এতিয়া যাব লাগিব মাজৰ বছৰ কেইটা ল'ব লাগিব 2000 চন আহিব তাৰপিছত 1999 তাৰপিছত 1998 আহিব আৰু দিয়া আছে 1997 চন হয়নে এইটো আমি এইটো নলওঁ প্ৰথম যিটো এইটো ল'ম আমি এইটো নলওঁ এই বস্তুটো যিহেতু এই চনটো দিয়া আছে হয়নে এতিয়া ইয়াৰ মাজৰ বছৰটো চাব 2000 চনটো আমাৰ এটা কি লিপ ইয়াৰ বছৰ হয় আমি জানো লিপ ইয়াৰ বছৰ 2000 চনটো সেইকাৰণে ইয়াত দুদিন ল'লোঁ এক্সট্ৰা দিন আৰু 99 চনটো আমাৰ চিম্পুল বছৰ হয় না সেইকাৰণে এইটো এটা দিন এক্সট্ৰা আহিব 98 চনটো এটা চিম্পুল ইয়াৰ সেইকাৰণে এইটো এটা দিন আহিব 97 চনটো আমাৰ এটা চিম্পুল ইয়াৰ সেইকাৰণে এইটো এটা দিন আহিব এতিয়া হিচাপ কৰিম আমি 2 3 4 5 হয়নে 5 দিন এতিয়া আমি পালোঁ 5 দিন যেহেতু 5 দিন এতিয়া 5 দিন পাইছোঁ আমি 5 দিনক আমি হাতে হৰণ কৰিব নালাগে ইয়াত 5 দিনে পাইছোঁ যেতিয়া হাততকৈ ওপৰত পাম তেতিয়াহে হাতৰ পৰা যেতিয়া হাত পাম তেতিয়াহে আমি হৰণ কৰিব লাগে যেহেতু 5 দিন আছে আমি 5 দিন পোৱাৰ কাৰণে আমি হৰণ কৰিব নালাগে আৰু ইয়াক হৰণ কৰিব নালাগে সেইকাৰণে এতিয়া আমাৰ সোমবাৰ দিয়া আছে সোমবাৰৰ পৰা আমি পিছলৈ যাব লাগিব আমি জানো মনডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে হয়নে 7টা দিন থাকে এতিয়া আমি সোমবাৰ দিয়া আছে হয়নে সোমবাৰৰ পৰা আমি 5 দিন উল্টাকৈ আহিব লাগিব সোমবাৰ তাৰপিছতে আহিব দেওবাৰ আহিব শনিবাৰ আহিব শুক্ৰবাৰ আহিব বৃহস্পতিবাৰ এদিন দুদিন তিনিদিন চাৰিদিন 5 দিন গতিকে আমি কি পালোঁ বৃহস্পতিবাৰ হয়নে আমাৰ উত্তৰটো হ'ব কি বৃহস্পতি বুজি পাইছে নিশ্চয় আপোনালোকে এতিয়া আমাৰ 1997 চনৰ 10 জুন তাৰিখে কি বাৰ হ'ব বৃহস্পতিবাৰ হ'ব চতুৰ্থ প্ৰশ্নটো চাব এতিয়া নিশ্চয় আপোনালোকে খুব সহজে উলিয়াব পাৰিব ঠিক একেই 1997 চনৰ 10 মাৰ্চত সোমবাৰ হয় তেন্তে 2001 চনৰ 17 মাৰ্চত কি বাৰ হ'ব আমি এইটো খুব সহজে উলিয়াই দিম 4-5 ছেকেণ্ডতে উলিয়াই দিম 10 মাৰ্চৰ পৰা 17 মাৰ্চ 10 মাৰ্চৰ পৰা 17 মাৰ্চত আমাৰ থাকে 7 দিন মাজত থাকে ডিফাৰেন্সটো হয়নে আৰু ইয়াতে আমি 1997 98 99 200 201 আমি এতিয়া এইটো এটা চিম্পল ইয়াৰ এইটো এটা চিম্পল ইয়াৰ আমি 2000 চনটো জানো লিপ ইয়াৰ বছৰ যিহেতু 4 ইয়াৰ হৰণ যায় এইটো লিপ ইয়াৰ বছৰ আমি এইটো নলওঁ এই ইয়াৰটো নলওঁ ফাৰ্ষ্ট ইয়াৰটো নলওঁ আৰু এইটো এটা চিম্পল ইয়াৰ হয়নে আমি হিচাপ কৰি দিওঁ আমি বছৰটো লোৱা নাই এইটো কোৱা আছে কাৰণ এই প্ৰথমৰ বছৰটো নধৰে বুলি সেইকাৰণে এতিয়া আমি হিচাপ কৰি দিলোঁ 1 2 3 4 5 ডেজ পালোঁ আমি কি হ'লো 5 ডেজ পালোঁ হয়নে এতিয়া 5 নম্বৰ দিনটো পালোঁ এতিয়া এই 5 নম্বৰ যিটো দিন পাইছোঁ এই যে আমি এটা 7 এটা পাই আছিলোঁ 10 মাৰ্চৰ পৰা 17 মাৰ্চৰ ভিতৰত আমি এটা ডিফাৰেঞ্চ পাইছিলোঁ 7 ডেজ এতিয়া এই দুটা প্লাছ কৰি দিম 7 + 5 12 হ'ল আমি 12ক আকৌ এতিয়া হাতে ডিভাইড কৰি দিব লাগিব কাৰণ হাতৰ পৰা ওপৰত পালে আমি হাতে ডিভাইড কৰি দিব লাগে সপ্তাহে আমি ডিভাইড কৰি দিব লাগে 7 ডিভাইড কৰি দিলে আমাৰ কিমান থাকিব মানে 12 7 1 দিলোঁ 7 5 ডেজ থাকিলে আমাৰ 5 ডেজ আমাৰ থাকি গ'ল যেহেতু এতিয়া 5 ডেজ থাকি গ'ল এই 5 ডেজটো আমি কি কৰিব লাগিব সোমবাৰ দিয়া আছে হয়নে সোমবাৰ দিয়া আছে মনডে দিয়া আছে মনডেৰ পৰা আমি 5 দিন আৰু লগত দি দিব লাগিব প্লাছ কৰি দিব লাগিব সোমবাৰৰ পৰা 5 দিন যদি আমি দি দিওঁ 5 ডেজ মনডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে এতিয়া 5 ডেজ ইয়াৰ পৰা দি দিওঁ সোমবাৰ দিয়া আছে যিহেতু সোমবাৰ দিয়া আছে 1 2 3 4 5 আমি কি পালোঁ ছেটাৰডে পালোঁ এইটো দেখিছেনে 1
1 2 3 4 5 এই 5 ডেজটো আমি দি দিলোঁ ইয়াতে এই যিটো 5 পাইছিলোঁ এক্সট্ৰা দিন যিটো থাকি গ'ল আমাৰ এই 5টো যিটো থাকি গৈছে এই 5টো আমি ইয়াৰ মনডেৰ পৰা লগাই দিছোঁ যিহেতু ইয়াতে সোমবাৰ দিনটো দিয়া আছে আমি ইয়াৰ পৰা এই 5 ডেজটো ইয়াতে কাউণ্ট কৰি দিছোঁ 1 2 3 4 5 মানে কিবা পালে ছেটাৰডে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি ছেটাৰডে মানে শনিবাৰ বুজি পালে নিশ্চয় আপোনালোকে আমাৰ পিছৰ প্ৰশ্নটি হ'ল যদিহে 2021 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখে শনিবাৰ হয় তেন্তে মে' মাহৰ 5 তাৰিখে কি বাৰ হ'ব ইয়াতে চন 2021 চন দিছে মানে ইয়াতে 2021 চনৰ কথাই সুধিছে জানুৱাৰী মাহৰ 2 তাৰিখে শনিবাৰ আছিলে সেই 21 চনৰ মে' মাহৰ 5 তাৰিখে কি বাৰ হ'ব এতিয়া আমি এইটো খুব সহজে উলিয়াই দিম আগৰকেইটা প্ৰশ্নত আমি চন দিয়া আছিলে আমি চনকেইটা লৈ উলিয়াইছিলোঁ এতিয়া আমি চনকেইটা লোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া মাহৰ কথা দিছে মাহকেইটা ল'ব লাগিব আমি যিহেতু জানুৱাৰী মাহৰ 2 তাৰিখ জানুৱাৰী মাহৰ দুদিন গুচি গ'ল আমি জানুৱাৰী মাহৰ দুদিন গুচি গ'ল যেহেতু আমি জানো জানুৱাৰী মাহত 31 দিন থাকে 31 দিনৰ পৰা দুদিন গুচি গ'লে আমাৰ থাকিব 29 দিন হয়নে আৰু ফেব্ৰুৱাৰী মাহটোত কিমান দিন থাকিব যিহেতু এইটো লিপ ইয়েৰ বছৰ নহয় সেইকাৰণে 28 দিন থাকিব 21 চনটো লিপ ইয়েৰ বছৰ নহয় সেইকাৰণে ইয়াতে 28 দিন থাকিব আৰু মাৰ্চ মাহত থাকে আমাৰ 31 দিন এপ্ৰিলত থাকে আমাৰ 30 দিন আৰু আমাৰ মে' আছে মে' মাহৰ 5 তাৰিখলৈকে ধৰিছে ইয়াতে মে' মাহৰ 5 তাৰিখ ইয়াক 5 দিন ধৰিব লাগিব এতিয়া চাব আমাৰ 29 দিন আমি এক্সট্ৰা দিনটো পাবলৈ আমি হাতেৰে হৰণ কৰি দিব লাগে হৰণ কৰি দিছোঁ হাতে 29ক হৰণ কৰি দিলে কেইবাৰ যাব 7 4 গুণ 28 এদিন থাকি গ'ল আমাৰ আমি এক্সট্ৰা দিন এদিন পালোঁ আৰু 28ক যদি আকৌ আমি 28ক হাতেৰে হৰণ কৰি দিলে 7 4 গুণ 28 মানে এক্সট্ৰা দিন আমাৰ থাকিলে কিমান 0 এক্সট্ৰা দিন 0 আৰু মে'টোত কিমান থাকিব মাৰ্চত থাকিব মাৰ্চত 31 দিনক আমি আকৌ হাতে যদি হৰণ কৰোঁ 4 পা দিলে 28 এইফালে 3 দিন এক্সট্ৰা দিন থাকিলে হয়নে 3 দিন আমাৰ এক্সট্ৰা দিন ইয়াত 3 দিন পালোঁ আৰু ইয়াতো এপ্ৰিলতো আমি কেইদিন পাম এক্সট্ৰা দিন 2 পাম 30ক আমি 30 হ'লে 4 পা দিলে 28 আৰু থাকিব দুদিন বাকী গতিকে আমি এপ্ৰিল মাহত 2 দিন এক্সট্ৰা পাম আৰু মে' মাহৰ 5 দিন দিয়া আছে হয়নে এতিয়া আমি যদি গোটেইকেইটা হিচাপ কৰি দিওঁ আমি এদিন এইফালে 4 দিন হ'ল এইফালে 6 দিন হ'ল আৰু 6 দিন এইফালে 5 দিলোঁ 11 দিন মানে টোটেল পালোঁ আমি 11 দিন এই 11 দিনক আকৌ হাতেৰে হৰণ কৰি দিলে আমি কিমান পাম 4 দিন পালোঁ এই 4 দিনটো হ'ব আমাৰ উত্তৰ এতিয়া এই শনিবাৰ যিহেতু আমাৰ দিয়া আছে শনিবাৰৰ পৰা আমি আগলৈ 4 দিন দি দিম শনিবাৰ পিছত আমি দেওবাৰ পাওঁ দেও সোম মংগল বুধ হয়নে বুধবাৰ এদিন দুদিন 3 দিন 4 দিন আমাৰ উত্তৰ তেতিয়াহ'লে কি হ'ব বুধ আমাৰ উত্তৰটো কি আছে ইয়াতে বুধবাৰ এইটো হৈছে আমাৰ উত্তৰ গতিকে বন্ধুসকল আপোনালোকে খুব ধুনীয়াকৈ বুজি পাইছেনে বন্ধুসকল মোৰ ভিডিঅ'টিয়ে যদি আপোনালোকক অকণমান হ'লেও উপকৃত কৰিছে বুলি ভাবিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মই এনেকুৱা ধৰণৰ আৰু ভিডিঅ' বনাবলৈ সাহস পাই থাকোঁ আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতীয়াকৈ পায় ধন্যবাদ